हाय गाइस आमी मोमो खाबा पाहरिए गलो নহয়নে आउकसुन আজি কেইটান মোমো বনাও মানে ফ্রাই মোমো বনাম মোমোর কারণে কি কি জুগাৰ লাগিব এইখিনি মই দেখাই ললো এটা বান্ধা কবিটো ডাঙৰে আছে হেনে হেনে মই ধুই লৈছো পিছত আৰু মই ধুম ইয়াৰ কাৰণে লাগিব 1 কাপ ময়দা বেছিকৈ নবনাও নিজে খাবৰ কাৰণে যিখিনি বনাও সেইখিনি দেখালো আৰু লাগিব অলপ নিমখ আৰু এইখিনি সামগ্ৰী এতিয়া এইখিনি মই পানীৰে সানি মুঠি লম মানে লাড্ডু বনাম আৰু আটা যেনেকৈ মঠো হেনেকৈ মুঠি লম বেছি পনিয়া কৰিব নালাগে এনেকৈ অকমান টাইট হৈ থকা কৰি আৰু বেছি পনিয়া হলে আৰু দিগদাৰ হৈ যাব ওপৰত অকমান ঘি বা তেল দিব তেতিয়া বস্তুটো ফাটি না যায় শুকাই না যায় এইখিনি হোৱালৈ ঢাকি থৈ দিলো বস্তুটো নৰম হৈ উঠিব প্ৰথমতে ললো আদাখিনি ৰুকি আদাটো শুকাই আছে জাবৰ হৈছে জাবৰখিনি নিদিও আৰু এইখিনি আদা ৰুকি ললো এতিয়া অলপ গাজৰখিনি গাজৰো বেছি নিদিও অলপে দিম অলপ বস্তুৰ অলপ পৰিমাণ এনেকৈ এতিয়া জলাগিটা কাটি লম জলাও বেছি দিয়া নাই ঘৰত খাবৰ কাৰণে আৰু কবিটো বহুত ডাঙৰ হৈছে অলপ এনেকৈ ৰুকি লম অলৰেডি ললোৱে এতিয়া অলপ ধুই লম কাৰণ বাহিৰখন সাফা কৰিছিলো ভিতৰখনটো ঘুই দিয়া নাই ভাল নালাগে হেনেকৈ ইয়া ধুই ললো মই আৰু এইখিনি সামগ্ৰী পানীটো চেপি লৈ এনেকৈ কি কৰো চাই থাকিবচোন কেনেকৈ কি কৰো এক পাকতে হৈ যায় এইখিনি মিক্স কৰি লম আদা গাজৰ জ্বলা আৰু পাতকবি এতিয়া অকমান সোৱাদৰ কাৰণে নিমখ আৰু এখন কেৰাহীত মই অলপ তেল গৰম কৰি লৈ ইয়াত অলপ পৰিমাণে আদা আৰু জলকীয়াখিনি ভাজি লম ভাজি লৈ কি কৰিম চাই থাকিব এইখিনি সামগ্ৰীত মই মিক্স কৰি দিম এনেকৈ এনেকৈ মিহলি কৰি ল'ব গোটেইখিনি যাতে তেল নিমখ আদা জলকীয়া হৈ গ'ল এতিয়া মই এটা এটা কৰি এনেকৈ বেলি যাম লাড্ডু মানে মোমো আৰু মোমো তৈয়াৰ কৰিম সবজি দিলুনে ভৰাই এটা সাইডৰ পৰা এনেকৈ ভাজ দি যাব মোমোত কেনেদৰে ভাজ দিয়ে আপোনালোকে জানেই মই দেখাইছো এনেকৈ এনেদৰে ভাজ দি যাব ক্ৰমান্বয়ে মুখখন সৰু হৈ আহিব তাৰ পিছত এইখিনিও হেনেকৈ ভাজটো দিলে মুখখন নোৱা হৈ যাব ইয়া হৈ গ'ল নে বেছি হোৱাখিনি ইয়াত লগাও থব পাৰে বা এক্সট্ৰা কৰি কাটিও থব পাৰে নেক্সট খিনিও মই হেনেদৰে বনাই যাম
এইটো সেই একেটা ভাজি দিলোঁ, এটা ডিজাইনে দিলোঁ। ম'মৰ বহুত ডিজাইন আছে, ডিজাইন দি বনাব পাৰি, কিন্তু মই আজি চাওঁ বাৰু কেনেকৈ কেইটা ডিজাইন দিব পাৰোঁ। এটা এই দুইটা একে ডিজাইন হ'ল। এই চাইডত দুটা দেখিছে নহয়, এই দুটা অকণমান অলপ বেলেগ, দুটা মাথো বেলেগ ধৰণৰ, বাকী একে চাইজৰ বনাইছোঁ। অলৰেডি মই ম'ম' ষ্টেণ্ড মই ৰেডি কৰি ৰাখিছোঁ ষ্টোভৰ ওপৰত, তলত পানী অলপ দি, জানেই সকলোৱে, সেইখিনি আৰু দেখাব নালাগে। ম'ম'কেইটা এনেকৈ মই 10 মিনিট সময় সিজাই ল'ম। দহ মিনিটত যিখিনি সিজে তাৰপিছত মই ইয়াৰ পৰা উলিয়াই লৈ, এয়া হৈ গ'ল। অকণমান ঠাণ্ডা হ'লে মই ইয়াক ফ্ৰাই কৰিম। বহুত ধুনীয়া লাগে, বনাই চাব। হৈ গ'ল নে গোটেইখিনি? এয়া আমাৰ ম'ম' তৈয়াৰী। এতিয়া তেলো মই ৰেডি কৰি ৰাখিছোঁ। এনেকৈ অলপ অলপকৈ ভাজি গ'লোঁ। বেছি তেল দিলে বেছিকৈ গোটেইখিনি একলগত বহাই দিব পাৰি। কম ম'ম' যিহেতুকে, সেইদিকে কমকৈ তেল দি কমকৈ ভাজিছোঁ। দেখিছে নেকি ধুনীয়াকৈ ফুলি আহিছে। এইখিনি আমাৰ অলমষ্ট হ'লে, তেলটো মানে নিগৰি যোৱাৰ কাৰণে এইখন ষ্ট্ৰেইনাৰত লৈছোঁ। নেক্সটখিনিও মই সেনেকৈ ভাজি ল'ম। এয়া ৰেডি কৰিলোৱে আমি খাবৰ কাৰণে। এনেকৈ অলপ কেঁচা পিঁয়াজ লৈছোঁ। ইয়াৰ লগত পদিনা চাটনি আৰু ধনিয়া চাটনি আৰু কিবা কিবি থাকে নহয়, ল'ব পাৰে। মই আজি বিলাহীৰ চচ লৈছোঁ। বহুত ভাল লাগে এনেকৈ খাই, বনাই খাব। ভিডিঅ'টো চাই ভাল লাগে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবলৈ যেনে তেনে মোক উৎসাহিত কৰি তুলিব। থেংক ইউ।